দাদা কি কৰিলে আৰু দাদা এয়া বিদ্যুতৰ কথা ভীমৰ কথা দুৰ্যোধন মোৰ প্ৰিয় ইচ্ছা কোনো পাণ্ডৱ দুৰ্য মাৰা তুমি দুই মাজত মন্দিৰতেই কিয় কোনো বংশৰ নাশ কৰিলা দাদা তুমি মই নিজৰ বান্ধৱৰ কাৰণে দুৰ্যোধনৰ সুৰ পাঁচখন গাঁও ভিক্ষা কৰিছিলোঁ কিন্তু অভিনয় দুৰ্যোধনে মোৰ কথা মান্তি নহয় তাৰ ৰাজভৰ মাজত মোক বন্দী কৰি ৰাখি দিছিল যুদ্ধ বাকী আৰু কি উপায় আছে